দেখিলি দেখিলো কি আপুনি দেখিলো বুলি সুধিছে মই দেখিলো বুলি উত্তৰ দি থৈছো জোৱাইৰ কামাল দেখিলি ক'ত লগ পাম কাক কামালক আমাৰ জোৱাইৰ কামালৰ কথা কৈছো তাকে মানে লগৰ ল'ৰাৰ কথা কৈছে নহয় মানে হিন্দী চিনেমাত যেনে এক্টৰবিলাকে কিছুমান কামাল কাম কৰি দিয়ে সেইটো এই হিন্দী চিনেমাৰ কথা বাদ দিয়ক ভাওনাৰ কথা কওকচোন আৰে ভাওনা বহুত কৰিছো কৈছে আচ্ছা আপুনি কি কি ভাওনা চাইছে ভাওনা বহুত চাইছো বৈদ্যপতিক চিনি পায় হেৰি বৈদ্যপতি মানে কাপোৰ চাপোৰ যে খুলি দিছিল যে দ্ৰৌপদী চিনি পায় কিয় নাপাম সেই বস্ত্ৰ হৰণ সেইখিনি সময়ত মই চাই কান্দি দিছিলো যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰে তেতিয়া ভগৱান শ্ৰীকৃষ্ণক মনৰ পৰা প্ৰাৰ্থনা কৰে চল লাগে কিয় চৰ মাৰিব আৰে তই মোক কাপোৰ খুলিলি কিয় আপুনি ভাও কাৰ কৰিছে দ্ৰৌপদী বৈদ্যপতিৰ অস্ত্ৰ হৰণ কোনে কৰিছে বস্ত্ৰ হৰণ কোনে হৰণ কৰিছে এই দুখাখনে মই দুচাজনৰ ভাওটো কৰিছো টান মাৰি কাপোৰ খুলি দিছো তেতিয়াহে কৃষ্ণ আহি যাব এতিয়া তই ইয়াত 2 মিনিট সময় ৰহ কিয় কি কৰিব কওকচোন 2 মিনিটৰ পিছত তোৰ মই মাথা ফালি আছো মাথা ফালি দিব মানে আপুনি কাৰ ভাও কৰিছে ভীমৰ ভাও কৰিছে ভীমৰ টপাকালটো এইটো মানে ইয়াক কোনোবাই এনেকৈ ঠাকুচ মাৰি পুৰা চেন্সলেছ কৰি পেলাম যদিহে দাঙিব পাৰো কাপোৰ দে পোৱালি ভীম